নমস্কাৰ, বহু দিনৰ মই ৰাইজৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমে ৰিলেশ্যনশ্বিপত থকা সকলো লোকে বিশ্ব নৃত্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ ৰিলেশ্যনশ্বিপত থকা সকলোৱে কোনোবাই নহয় কোনোবাই কাৰোবাৰ আঙুলিত ধৰি এনেও নাচি আছেই। যদি নাই নচা, কাজিয়া লগক ব্ৰেকআপ হওক, আমাৰ নিচিনা ছিংগল ল'ৰাকেইটা অন্তত ভাগ্যটো উদয় হ'ব। যিয়ে নহওক, দুখৰ কথানো কি ক'ম। যিটো সময়ত লগৰ ল'ৰাই মূৰত তুলসী মালা পিন্ধি শহুৰৰ ঘৰৰ পদূলিত থিয় হৈ পেলাই মুখত ৰুমাল লৈ কইনা ভিক্ষা মাগিছে, সেইটো সময়ত আমুকাই দেউতাৰ সন্মুখত মুখত মাস্ক মাৰি পইচা ভিক্ষা মাগিছোঁ। ইয়াতকৈ দুখৰ জীৱন কিবা থাকিব পাৰেনে? ইফালে কৰোণাই বাহিৰলৈ ওলাবলৈ নিদিয়ে, ভূমিকম্পৰ ভিতৰত থাকিব নিদিয়ে। ক'ত থাকোঁ? পানী পোতাত। আৰু আহিছে এনেকুৱা সময়ত আহিছে, সেইটো হৈছে আমাৰ লেট্ৰিন কৰা সময়। লেট্ৰিন কৰা সময়টোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়, য'ত আমি চিন্তা কৰোঁ অদ্ভুততকৈ অদ্ভুত, অবাইচতকৈ অবাইচ চিন্তাবোৰ, য'ত আমাৰ সুপ্ত প্ৰতিভা বিকশিত হয়। সুপ্ত প্ৰতিভা বিকশিত হোৱা সময়ত সেই সুপ্ত প্ৰতিভাবোৰ আমাৰ লেট্ৰিনৰ কোমোৰত উপঙি থাকিল। পিছত গৈ পেলাই দুবাল্টিং পানী মাৰিহে তৎ পাইছোঁ। আৰু ভূমিকম্পনো নাহিব কেলে? যিটো ৰূপত যিটো গতিত আমাৰ ফেচবুকত খনন কাৰ্য আৰম্ভ হৈছে, ফটোৰ এক্সৰ কমেণ্ট ওলাই পৰিছে, তুমি নাখালে ময়ো নাখাওঁ। তুমি নাখালে ময়ো নাখাওঁ বুলি কোৱাৰ পিছত সেইটোৱে নাখাই নবৈ লেৰেলা হৈ গ'ল, কিন্তু তাই আকৌ গৈ পেলাই বৰ্তমান সেই দ্বিতীয়টোক গৈ পেলাই চৰিয়াই ভাত খুৱাই আছেগৈ। তুমি নাখালে ময়ো নাখাওঁ। সেইসোপা কমেণ্ট দেখাৰ পিছত সেই প্ৰেজেণ্টজনীয়ে ইয়াক যিটোহে ঠেকেচা দিছে, সেইকেইটা ঠেকেচাত বাৰু ভূমিকম্প নাহি পায়নে? লগৰ এটাই ফোন কৰিলে, বোলে বুজিছনে বৰ ডাঙৰ কথা হ'ল ন। মোলো কি হ'ল? বোলো তই ঠিকে আছ ন? বোলে নহয় মইতো ঠিকে আছোঁ, কথাটো হ'ল মোৰ পেটটো। মই বোলো তোৰ পেটটো লৈ কি কথা? বোলে ভূমিকম্প আহিলে তললৈ দৌৰিলে। মোৰ ভাল কথা, সেইটোৱে কৰিব লাগিব। বোলে মোতকৈ আগত পেটটোহে গৈ পেলাই বাঢ়ি পালেগৈ। বোলো যিয়ে নহওক কোনোবা এটাতো বাচিলে। বোলে সেইটো কথা নহয়, বোলে কলনীৰ যিজনী ছোৱালীলৈ বোলে লাইন মাৰি আছোঁ, তাই বোলে মোক গোটেই ঢোলটো দেখিলে নহয়। মই বোলো চা, ঢোলটো দেখাটো ডাঙৰ কথা নহয়, ঢোল চবৰে থাকে, ঢোলৰ মাৰিডাল দেখিব নালাগে। এনেকৈ গ'ল, ৰাতি হ'ল। ভণ্টিয়ে শুব সময়ত লিপষ্টিক লগাই শুইছে। মই বোলো কি হ'ল? মই এনেই বলিয়া চলিয়া হোৱা নাইতো। বোলো তই কি হ'ল লিপষ্টিক লগাই শুইছোঁ যে? তাই কৈছে বোলে দেখা নাই ভূমিকম্প কি সময়ত আহিছে, ৰাতিপুৱা বোলে মেকআপ কৰিবলৈও টাইম নাপালোঁ। মই বোলো ভূমিকম্প আহিব, তোক চাবলৈ ল'ৰা নাহে তোন, তই মেকআপ কৰি ৰেডি হৈছ যে? বোলো বিউটি লাইজ ইন দ্য চ'ল। বোলে যদি মই মৰি থাকোঁ, চ'লটো নাথাকিলে, বোলে পেপাৰ আহিলেতো ফটোখনটো ভালকৈ আহক। বোলো মায়ে এজনী কি ছোৱালী পালা? কি খাই জন্ম দিলা? মায়ে ক'লে বোলে বাপেৰে বোলে ক'লা কচু বাদে একো খুৱাই নাপালে। মই বোলো কৃষ্ণ, যিটো ফেমিলিত আছোঁ ইয়াৰ বাদে বেলেগ একো হ'বও নোৱাৰে। বোলে কথাটো হ'ল সজাগ হৈ থাকক, সচেতন হৈ থাকক। ভূমিকম্পত মানুহ মৰে নে নমৰে নাজানো, কিন্তু মানুহে বনোৱা সেই অট্টালিকাখিনিৰ কাৰণেহে মানুহৰ যিখিনি ক্ষতি হৈছে সেইখিনি হৈছে। গতিকে সকলো ভালে থাকক, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক, মাস্ক পৰিধান কৰক, সকলো হাঁহি থাকক।